চমুৱাগাঁও আমাৰ BCDC অফিচৰ প্ৰাংগণত 7 দিনীয়া যি শ্ৰীমদ ভাগৱত মহাপুৰাণ লগতে জ্ঞানযজ্ঞ ইয়াতে মই ভাগ ল'লোঁ আৰু খুব আজি মানে মনত এটা ভক্তি এটা হেৰি হৈছে এটা অনুভৱ হৈছে যেহেতু ইয়াত আহি মই নিজে ধৰ্মীয় ধ্বজা উত্তোলন কৰিলোঁ আৰু কলক যাত্ৰাত ময়ো ভাগ ল'লোঁ খুব ভাল লাগিল তো যিয়ে নহওক এই অনুষ্ঠান ভাল হওক তাকে মই কামনা কৰিছোঁ বাকী আৰু কালিতো আমাৰ নিৰ্বাচনৰ ফলাফলটো ৰৈ আছোঁ আৰু এইবাৰ খুব আশাবাদী অকল মই বুলি নহয় আমাৰ মাজবাদ বাকী সকলোৱে মোক কৈয়ে আছে যে এইবাৰ ফলাফল খুব ভাল হ'ব এইমতে মনত তেনেকুৱা একো টেনশ্যন লোৱা নাই কালি দিনটো আহক তাকে ৰখি আছোঁ এইবাৰ খুব ভাল ফলাফল লৈ জিকি যাব পাৰিম আগৰ যি দুটা ইলেকশ্যন নিৰ্বাচন তাতকৈ বেছি ভাল পদ পাম এইখিনি বিশ্বাস আছে এক্সিট পল মই যিখিনি মোৰ দৃষ্টিত পৰিছে আমি ভাবা নিচিনাই আহিছে তো এইমতে এক্সিট পলো মিলিছে আমাৰ মনো মিলিছে ৰাইজে কোৱাও মিলিছে নিশ্চয় তেনেকাই হ'ব